ঐ আজি বাচলো দে আমি বাহিৰত ৰাস্তাত কোঠা কৰোণাৰ কাৰণে যাব নোৱাৰি বাপ্পা ঐ একেবাৰে মোৰ বুকখান দেখছে না একেবাৰে মাথাম ঘামি গৈছে মোৰ ঐ ৰাস্তাত কৰোণা ঘৰৰ ভিতৰত ভূমিকম্প কৃষ্ণ কিনো পড়লোৱে বা পল্লীৰ শেষ পড়ছি একদম মানুহ নাবাচে বাচ্চা পঢ়া শুনাটো কৰিব নোৱাৰাই হ'লি স্কুল বন্ধ কৰোণাৰ কাৰণে মা টকা পইচা ইনকাম কৰোঁ লাভ না কোনদিনা মৰো কোনদিনা যাওঁ আকৌ আছে নেকি আকৌ কিবা আহাৰ নিচিনা লাগছে কি নাই দে আকৌ জকাইছিলে মাই কিবা সৰুকৈ য'ত টিভিত এই নহয় মোবাইলত ইউটিউবত চাওঁ ক'ত কিমান কি ঘটনা হ'ল পাও ক'ৰবাত জানো ঘটনা ভাঙি মানুহ চানুহ মৰিল আমাৰ তানে এটা জানে এটা নাই বেলেগত কিজানি আৰু ক'ত কি হ'লেও খবৰ চাচো মোবাইল তুলি আছোঁ খাওঁত আমি বাচিছোঁ কিবা খাওঁতকৈ কৃষ্ণ প্ৰভু মানুহ অহংকাৰ কৰে টকা পইচা ধন সম্পত্তিক লৈ আজি ক'ত টকা ক'ত সম্পত্তি পৰি ৰ'ল ভূমিকম্প তলত গেল হয় চাওঁ দিছোঁ মাই দিছোঁ আমাৰ কাৰোবাৰ ক'ত হ'ল নেকি মা এসোপা কি হৈছে কম দিনের পিছিয়ে অনেক কেনে গম পালে এই বস্তু কেনে बच्चे को आउ चली बोली को आउ जा को सादी ले नो ते पानी उठे के नीचे ये जे ये चलो दो तीन बार करे है का जरूर खेलती है फिर वो हमने बसी कुला ला हटे बाबू अल्लाह ना है मुगु एनु को गेसी होइती एनु को गार को